গাইজ ওয়েলকাম টু মাই চ্যানেল মিনস ব্লগস আসা মিস আর মোর পিছফালে চাওক পুরা অন্ধকার মানে কেনেকুৱা জায়গাত আছো মই নিজে নাচনো গাইজ পাগলা না করবি ক'ত হৈ যাব পাত্তা নাই লাইফটো মানে লাইফটো বহুত অন্ধকাৰেৰে ভৰপূৰ হৈ গৈছে বলক আমি পোহৰেৰে ৰূপান্তৰিত কৰোঁ মানে আন্ধাৰ দুনিয়াখনক মই চুটকিত পোহৰ কৰি দিব পাৰোঁ চাব নেকি জলবা হে হামাৰা দেখছি না পৰ গেল আৰু প্ৰথম কথাটো হৈছে যে লাইফটোত গাইজ বহুত দুখ হে মানে দুখেদি ভৰপূৰ এই দুনিয়া সেই দুখক নেওচি বলক অলপ সুখ বিচাৰি যাওঁ আৰু সুখ বিচাৰি যাবলৈকে নাই মোৰ লগত কোনো ধৰণৰ BMW মাৰ্চিডিজ ছুপাৰ বাইক কিন্তু আছে মোৰ লগত এখন কিং আমাৰ লগত কিং আছে আমি কিংক নাৰাও আমি পালচাৰ গাড়ীখনৰ মালিক হৈছে স্যাৰ কি খবৰ আপোনাৰ বহুত ভাল মজা খালি অলপ বেমাৰ আছে মোৰ ভাই বেমাৰক মাৰি গুলি তো বেমাৰক মাৰি গুলি ভাই বেমাৰক মাৰ দিছে গুলি তাকাই বেমাৰক মাৰ দিছে গুলি কালি ডিউটি যাম একদিন মানে বেমাৰটোৰ কাৰণে এনেকৈ আছিলোঁ মোৰ ফালে এনেকৈ বেমাৰৰ কাৰণে ক্ষতি কৰি থাকিব নোৱাৰি না অফিচৰ কাম যাবাই লাগিব কালি যামেই কালি মই যামেই বিদে তো যাবা গেলে হাক দিয়া নাই নহয় কেনে আছে তই মই যামেই কালি যাবি দে মই যামেই যাম মই পাগলে হ্যাঁ এটা কথা কবা গেলে 7টা উচ্চারণ করবে লাগে পাগলে বাবা দে বাকি মেন কথাটো হৈছে আজি হৈছে কৃষ্ণ জন্মাষ্টমী মানে আজি দিনটোতে শ্রীকৃষ্ণ জন্ম পাইছিল যেহেতু আজি জন্মাষ্টমী তো জন্মাষ্টমী বুলি এক মাতি দিছো আৰু আমি দুটা যাই আছো মানে আমাৰ গাঁৱতে ঘূৰিম আজি এইটো বহুত জায়গা চাই থাকো আজি গাঁৱতে ঘূৰিম ভাই ক'ত কি কৈছে চব খুচৰি মৰি ইয়াত মানে এইটোৱে সেই মন্দিৰটো মানে বাসুদেৱ মন্দিৰ আমাৰ ওচৰতে হয় সবাৰ সোমাই যাওঁ মই ৰাতি আহিলে বেছি ভাল লাগিল আমি দিন দিপে কি কৰিব আহিলো ৰাতি মানে দিনত আকৌ চলা নাই যে তাকেই তো ৰাতি আহিলে বেছি ভাল লাগিলে চাইডক পাগল তুমি ফোন মাৰছি আহিলো মই এটাও মানুহ নাই গাইছ সেইটো কথা সেই এটাও মানুহ নাই তো আমি মানে ধুনীয়াকৈ তাৰ পৰা গুচি আহিলো মানে অলপ দেৰিকে ষ্টাৰ্ট হ'ব কিবা হয়নে নহয় ভাই সেইকাৰণে আমি অলপ মানে এটা মন্দিৰত যাই আছো যিহেতু আজি পবিত্ৰ দিন মানে জন্মাষ্টমী তো সেইকাৰণে আমি ধুনীয়াকৈ ৰাস্তা এটা দি যাই আছো যিহেতু আজি জন্মাষ্টমী মানে আজিৰ দিনটো কৃষ্ণ জন্ম পাইছে মানে বৰ্তমান হৰগৰি মন্দিৰত যাই আছো মানে বহুত দিন অহা নাই আৰু সেই মন্দিৰটোত মানে আহিলেও দিনতে অহা যায় ৰাতি কেতিয়াও অহা নাযায় তো সেই আজি ৰাতি গৈ আছো ৰাতি ভাই আজিকালিতো ৰাতিৰ পৰিৱেশ দেখিব নাই আজি প্ৰথম দেখবি মজা মোৰ গাছ পাগলা হে ৰাতি হৰগৰি মন্দিৰত যাওঁ কৃষ্ণ জন্মাষ্টমীৰ দিনে যাব লাগে মই সেউত হৰে কৃষ্ণ মন্দিৰ অলপ পৰিৱেশ চাওঁগে আৰু মই ভাবিছিলোঁ আপোনালোকক হৰে কৃষ্ণ মন্দিৰ যাই দেখাম কিন্তু নিমিলিলে একো নিমিলে ক'ত মিলিব মই আগতে কৈছোঁ নে লাইফটোত বহুত দুখেৰে ভৰপূৰ এই ধুনীয়া চাওক কি ধুনীয়া ভিউ আৰু ফাইনেলি আহি পালোঁ ৰ'ব হৰগৰি মন্দিৰ ইয়াত দেখা পাইছে নে সেইটো মানে আমি চাকি দিয়া টাইমত আহি পাইছোঁ মানে চাকি দি আছে মন্দিৰটোত শুনিছে নহয় চাউন আৰু এয়া চাওক ৰাতিৰ ভিউ কোনোফালে এটাও মানুহ চানুহ নাই চাৰিপিনে আন্ধাৰ দেয়া ভাই মানুহ দিনটো তাই আমি ৰাতি আহিছোঁ ৰাতি কেম্বাটা তই যি কি নহওক এনে এবাৰ আহিলো এতিয়া মই যাই থাকো বলচোন তই কি আছি কি চলছি চাই তই এতিয়া আৰু এবাৰ আগত ঠাইলৈ যাই আছো বন্ধু বস গিয়া চালা বল যাও ভিতৰে বল মানে আমি আহিছো এতিয়া ষ্টাৰ্টিং হৈ আছে কিবা দেখালো অলপমান মানে বঢ়িয়া লাগছি আমাৰ ওচৰৰে বাসুদেৱ মন্দিৰ কিন্তু এটা কথা কোন আপোনালোকক মানে যে শ্ৰীকৃষ্ণ আছে শ্ৰীকৃষ্ণৰ পিছফালে 7টা গোপিনী লাইন লাগি আছিল কিন্তু মোৰ পিছফালে এটাও নাই ভাই মোৰ পিছফালে এটা গোপিনী নাই মইতো শ্ৰীকৃষ্ণতকৈ কম নহয় তো থপৰাহানে কাম নাই তোৰ তো থপৰাইবি গাইজ দেখছি নে কেনে পাগল আহে দেখছি নে আপোনালোকে কি পাগলা মানুহ তাৰ মুখখন কেনে দেখি আৰু তাক আপি চাব না কোনোবাই এনেকুৱা পাগলা মই জীৱনতো দেখা নাই গাইজ কি পাগলা মানুহ আৰু সি শ্ৰীকৃষ্ণৰ লগত নিজক তুলনা কৰে সি গাইজ চাওকচোন কেনে দেখি চালা কুকুৰ এতিয়া মই ক্লিপটো দেখলো সি মোক কি কৈছে দেখছি না কুকুৰ বুলি কৈছে সি মোক সি কেনে তাৰ মুখখন কেনে দেখাত ঘুটুকো জানবা আৰু সি মোৰ কথা কয় নিজকে যে ভাল পাইছি যে তাক অত্যাবচন দেই
চিকি ধৰক আজি জন্মাষ্টমীটো অঁ তো আমি বাই বাই উঠবে বাই বাই, বাই 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 আমি যাই থাকো বাই ঘৰত বাই। গেলি এনেকৈ জন্মাষ্টমীৰ দিনটো কথা লো আৰু আপোনাক অলপমান দেখালো কি পাৰা নাচলো গাইছ ভাই আজি ভিডিঅ'টো এইখিনি হাই কৰোঁ বুলি ভাবছো তোৰ তোমালোকে লাইক কৰকচোন তোৰ ছাবস্ক্ৰাইব আৰু কৰি দিয়ক তোৰ লগ পাবা বম ধেমাকা ভিডিঅ' কাটে